পোনপ্ৰথমবাৰৰ বাবে তাইক মই দেখিছিলোঁ পিকেচিৰ গেটৰ সন্মুখত। তেতিয়া চাগে তাইৰ মই প্ৰেমত পৰিছিলোঁ। কওঁ নকওঁকৈ এদিন সুধিয়ে পেলালোঁ তাইৰ ফোন নম্বৰটো। প্ৰথম অৱস্থাত তাই কিন্তু ফোন নম্বৰটো দিয়া নাছিল। অৱশেষত বান্ধৱী এজনীৰ জৰিয়তে ফোন নম্বৰটো ল'লোঁ তাইৰ পৰা। তেনেকৈ কথা বতৰা আৰম্ভ হ'ল এজন ভাল লগৰ দৰে। তেনেকৈ মাজে মাজে তাইক মই কওঁ, মই তোমাক কিবা এটা কথা ক'ম, বেয়া পাবা নেকি বাৰু? তেতিয়া তাই কোৱা বুলি কয় আৰু মই থমকি ৰওঁ। তেনেকৈ 2-4 দিন গুচি গ'ল। পাছত এদিন মনত সাহস গোটালোঁ আৰু তাইক কৈ পেলালোঁ, মই এটা মেছেজত তোমাক এষাৰি কথা ক'ম। যদি তুমি তাক গ্ৰহণ কৰা তেন্তে 2টা মিছ কল দিবা, আৰু যদি তাত বেয়া পোৱা তেন্তে কোনো কল কৰিব নালাগে। ঠিক তেনেকৈ কৈয়ে মই মেছেজটো লিখিব আৰম্ভ কৰিলোঁ। সেই মেছেজতে তাইক মই ভাল পোৱাৰ প্ৰস্তাৱ দিলোঁ আৰু তাইৰ 2টা মিছ কললৈ অপেক্ষা কৰি থাকিলোঁ। দেখিলোঁ ৰাতি এটাহে মিছ কল আহিল। মই ভাবিব পৰা নাছিলোঁ তাই কি বুজাব গৈছে। দেখিলোঁ ৰাতিপুৱা আৰু 2টা মিছ কল। তেতিয়াতো মই একোৱে বুজি নাপালোঁ। ঠিক আগৰ দৰে কলেজত লগ পাওঁ, কথা পাতোঁ। এনেকৈ 15-20 দিনমান গ'ল। তাৰপিছত এদিন তাই ক'লে, তুমিচোন সেইদিনা 2টা মিছ কল দিয়াৰ পিছত মোক কলেই নকৰা হ'লা বুলি। তেতিয়াহে বুজিলোঁ তাই যে মোৰ ভাল পোৱাৰ প্ৰস্তাৱটি গ্ৰহণ কৰিছে। তেনেকৈ মোৰ ভাল পোৱাৰ প্ৰথম আৰম্ভণি হৈছিল।